নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গোল্ডেন অসম ব্লগলৈ আৰু আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে ভালে আছে আৰু আজিৰ ভিডিঅ'টো মানে আপোনালোকক দেখুৱাম বুলি ভবা নাছিলোঁ কিন্তু ঘপকৈ ভাবিলোঁ দেখুওৱা যাক এটা প্ৰগ্ৰেছ আপোনালোকে গম পাব মানে আপোনালোকক আজি মই দেখুৱাম যে মোৰ যিখিনি নতুনকৈ ঘাঁহ মই লগাইছিলোঁ নতুনকৈ মানে প্ৰায় ছমাহ আগত ঘাঁহ মই ৰুইছিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছিলে চাগে মই ঘাঁহৰ সঁচ আনিছিলোঁ কেনেকৈ কাটিং কৰি লগাইছিলোঁ আৰু আজি ছমাহৰ পিছত আজি মই ঘাঁহখিনি অলপ চলপ কাটিবলৈ লৈছোঁ আপোনালোকক ইফালে যদি মই দেখাই দিওঁ ইমান ওখ হৈ গ'ল অলপ গুটিৰ কাৰণে অলপ ৰাখি দিয়া হৈছে গুটি লাগে নে কি ময়ো সঠিককৈ নাজানো আপোনালোকক মই ওচৰৰ পৰা দেখাম বাৰু ইয়াত ফুলৰ নিচিনা আছে আৰু আজি মানে কি হৈছে অলপ কাটিং কৰি দিছোঁ যাতে জোপোহা হৈ যায় বস্তুটো যেতিয়া প্ৰডাকশ্যন লাহে লাহে আহিছে অলপ এইকেইদিন বৰষুণো পাইছে তো ঘাঁহটো লাহে লাহে ভাল হৈছে আপোনালোকক ছমাহৰ পিছত মই ৰিজাল্ট দেখাইছোঁ মই দুই এবাৰ সাৰ দিছিলোঁ পাতলাকৈ ইমান বেছি নাই দিয়া মানে পাতলা এটা সাৰ মৰা হৈছিলে গোবৰ কিন্তু দিয়া নাই গোবৰ মানে কি হয় গোবৰ সাৰটো দিলে ছাগলীকেইজনীয়ে কেতিয়াবা ঘাঁহ ঘৰত তেনেকৈ কৰিছিলোঁ কেইজোপামান কিন্তু তাহাঁতি খাবলৈ অলপ দিগদাৰ পায় সেইকাৰণে ৰাসায়নিক সাৰেই অলপ পাতলাকৈ ইউজ কৰিছিলোঁ বাকী ইভাগে ঘাঁহটো ধুনীয়া প্ৰগ্ৰেছ হৈছে আজিও নতুনকৈ অলপ ঘাঁহ লগাইছোঁ আৰু অলৰেডি মই অলপ কাটিলোৱেই আপোনালোকক দেখুৱাই আছোঁ মই বেক কেমেৰা কৰি আপোনালোকে চাওক এইফালে চাওক মই পূৰা ঘাঁহনিৰ মাজত আজি ছুপাৰ নেপিয়াৰ এইবিলাক ঘাঁহ আৰু আজি পূৰা কাটিং কৰিম এইবিলাক যথেষ্ট গুটি লাগিছে গুটি লাগিব বুলি থৈ দিছিলোঁ কিন্তু ইয়াতে গুটি বা তেনেকুৱা কিবা যে লাগিব মোৰ গম নাপাওঁ সঠিককৈ হ'লেও থৈ দিছোঁ আজি এজোপা বা দুজোপা থৈ দিম বাকী চব আজি কাটিং কৰি দিম কাৰণ গুৰিৰ পৰা বহুত ধুনীয়া ধুনীয়া পোখা ওলাইছে জোপোহা হৈছে গছবিলাক আৰু সেইটো কাৰণে কাটিংটো ষ্টাৰ্ট কৰি দিছোঁ আজি ছমাহৰ পিছত এইটো ৰিজাল্ট আজি পাইছোঁ গছজোপা যথেষ্ট মানে ভাল হৈছে এইটো ছাগলীয়ে খাই বহুত ভাল পায় আৰু বহুত ওখ হৈ গ'ল এতিয়া আপোনালোকে এইফালৰ পৰা চালে গম পাব কিমান ওখ হৈ গ'ল এতিয়া মই অলপ এই গুটি থকাখিনি থাকিবলৈ দিম বাকী যিখিনি আছে প্ৰায় কাটিং কৰিম লাহে লাহে কাটিংটো কৰি আছোঁ ইয়াত মই অলপ কাটিং কৰিলোঁ আপোনালোকক দেখুৱাওঁ এইবিলাক এইটো ঘাঁহটো আৰু এইটো এনেকৈ ৰুবও পাৰি মই ইয়াৰ দুই এডাল কাটি পেলাই ৰুইছোঁ যেনেকৈ এইটো এটা চব জোপোহা পোখা সেইটো গুৰিৰ পৰা আপোনালোকে যদি চাই এটা ধুনীয়া জোপোহা এটা পোখা এইটো মই আকৌ ৰুই দিছোঁ ৰুই দিলে ইয়াৰ পৰা আকৌ হৈ যাব আকৌ মই কাটিং কৰি দিম এতিয়া এইজোপা যেনেকৈ মই কাটিং কৰি দিলোঁ এইবিলাক এতিয়া কাটিং কৰি দিছোঁ কাটিং কৰি দিয়াৰ পিছত ইয়াৰ পৰা আকৌ ধুনীয়াকৈ পোখা ওলাইছে আজি কাটিং কৰিছোঁ এইটো কাটিঙে কৰি দিব লাগিব এনেকুৱা যিবিলাক পুৰণা এইবিলাক আছিলে আচল যিবিলাক ঠেঙুলি আপোনালোকে মই কেনেকৈ ৰুইছিলোঁ এইটো চব এইটো যিটো বস্তুটো আছিলে ইয়াৰ পৰা যিটো পোখা আছিলে এইডোখৰৰ পৰা সেই পোখাটোৰ পৰা এইটো হ'ল কিন্তু লাহেকৈ যেতিয়া মই মাটি চপাই দিলোঁ ইয়াৰ গুৰিৰ পৰা একদম ধুনীয়া সবল নতুন পোখা আহি গ'ল যিটো মানে বহুত ভাল তেনেকৈ চব কাটিং কৰিব লাগিব এইজোপাহঁত চব এইজোপাত মই এতিয়া অকল এইটো কাটিছোঁ পুৰণা পোখাৰ পৰা এইখিনি নতুনকৈ এইখিনি হ'ল গোটেইখিনি নতুনকৈ হৈছে এইজোপা তেনেকুৱা হৈছে আৰু এইফালেও মই অলপ কাটি ৰাখিছোঁ এইখিনিহঁত ধুনীয়া কোমল ঘাঁহ এইখিনিও কাটিং কৰি ৰাখিছোঁ এনেই আজি ছাগলীয়ে খাই ভাল পাব তাহাঁতক প্ৰথম এইবোৰ গুটি লগাই মই কাটি দিছোঁ কাৰণ ইমান গুটি দৰকাৰ নাই আৰু যি হয় হ'ব আৰু এনেও পোখাটো ইয়াৰ পৰা যিটো ডালৰ পৰাই হয় গতিকে ইমান দৰকাৰ নাই এইফালে চাওক এইবিলাক বহুত ডাঠ হৈ গ'ল ইয়াৰ গুটিটো এইটো মই কাটি দিম ইয়াৰ পৰা যিখিনি নতুন পোখা মাৰিছে আপোনালোকে দেখিছে এই ওপৰখিনি কাটি দিলে আৰু বেছি পোখা মাৰিব বস্তুটো বহুত ডাঠ হৈ গ'ল কিবা জংঘল নিচিনা হৈ গ'ল লাহে লাহে এতিয়া কাটিংটো কৰিবলৈ ষ্টাৰ্ট কৰোঁ আৰু এইটো চাওক এইটো এটা বেলেগ প্ৰজাতিৰ ঘাঁহ হয় এইটো নামটো মই পাহৰি গৈছোঁ ঠিক কি নাম আছিলে কিন্তু এইটো ধুনীয়া হৈছে এতিয়া বহুত দিন কাটিং কৰা নাই কিন্তু ধুনীয়া জোপোহা হৈছে এইফালে চাওক এইটো লগোৱাও প্ৰায় 7 মাহমান সময় হ'ল আৰু ইয়াত সাৰ 2-3বাৰ প্ৰয়োগ কৰা হৈছে এইবিলাক নতুনকৈ হৈছে এইটো ধুনীয়া পোখা মাৰিছে এইফালে এইটো এৰিয়াত এইখিনি ঘাঁহ লগাইছোঁ বেছিকৈ ধুনীয়া জোপোহা এজোপা এনেকৈ কৰি চালে আপোনালোকে গম পাব কেনেকুৱা জোপোহা হৈছে দেখিয়ে ভাল লাগিছে ঘাঁহকেইজোপা আগতে এই লতাটো হ'বলৈহে দিয়া নাছিলোঁ কিন্তু এতিয়া যেতিয়া আগতে এইবিলাক আমি চফা কৰি পেলাওঁ কিন্তু ছাগলী যদি পোহে আপুনি এই লতাটো থাকিবলৈ দিব লাগিব আপোনালোকে ভালকৈ চাই লওক এই লতাটো এতিয়া বহুত আছে আৰু এইটো ছাগলীয়ে খাই বৰ ভাল পায় ইয়াত ছিঙি এতিয়া লৈ যাম লতাবিলাক আকৌ ধুনীয়াকৈ পোখা মাৰিব সেইফালে যেনি তেনি লতা হৈছে আৰু ঘাঁহকেইজোপা চফা কৰি দিওঁ ইয়াত বহুত লতা আছে দেখিছেনে এই লতাটো ছাগলীয়ে খাই বৰ ভাল পায় আৰু এতিয়া বৰষুণ পাই একদম ধুনীয়া পোখা মাৰিছে আৰু উঘালিবলৈও সহজ পটককৈ আপোনালোকৰ ভৰ্তি হৈ যায় চব বেৰি ধৰিছে লতাবিলাকে এইজোপাহঁত ঘাঁহ এতিয়া ধুনীয়া হৈছে কিন্তু লতাই বেৰি ধৰিছে
পোখা ওলাইছে এইবিলাক চব বহুত পোখা মাৰিছে এইবোৰ ছমাহ হৈছে এতিয়া এইকেইজোপা বয়স আৰু পটককৈ ডাঙৰ হৈ যায় আৰু বুঢ়া হৈ গৈ ফুলিয়ে গৈছে আপোনালোকে এইফালে এজোপা চাব পাৰে ফুলিলেই চাপৰ হৈ আছে ইমান ডাঙৰ হোৱাই নাই কোনডোখৰত আছিলে এডোখৰতে আছিলে কোনোবা এডোখৰত ক'ত গ'লগৈ এজোপাতে পোখা মাৰিছে এইজোপাহাত ইমান চাপৰতে ফুলিছে দেখিছে এনেকুৱা হৈ গ'লে ঘাঁহজোপা অৰ্থ নাইকিয়া হৈ আচলতে লেংবাই গ'লে এনেকুৱা জোপোহা হৈ থাকিলে আপুনি কাটিং কৰি থাকিলে ছাগলীলৈ নি থাকিলে আৰামছে আপোনালোকৰ জোপোহা ঘাঁহ আহি থাকিব প্ৰডাকশ্যন ভাল হৈ গৈ থাকিব কিন্তু যদি লেংবাই এনেকুৱা এইজোপাও এতিয়া বেছিয়ে ওখ হৈছে এইজোপা কাটিং কৰিব লাগিব লাহেকৈ এইজোপা হিচাপত আছে এইবোৰ চব হাউলি গ'ল এতিয়া বৰষুণত গধুৰ হৈ গ'ল এইখনত ভাগি এনেই নষ্ট হৈ গৈছে এডালহঁত ভাগি গ'ল শুকাই গ'ল এনেই সেইকাৰণে আজি চব কাটিং হ'ব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰিবলৈ জনাব আৰু কিবাকিবি যদি দিহা পৰামৰ্শ দিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক দিম যদি কিবা আপোনালোকে সোধে আৰু আজি কাটিংটো বছ ইমানেই কৰিলোঁ ভৱিষ্যতে আৰু এইখিনি কাটিং কৰা হ'ব লাহে সঁচটো বঢ়াব লাগিব আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে আপোনালোকৰ যদি এনেকুৱা কোনোবা কৃষক বন্ধু আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো আৰু যদি সঁচৰ কথা ভাবে আপুনি মই এইটো যিটো ঘাঁহটো সঁচৰ কাৰণে আনিছিলোঁ আপোনালোকে আই বুটান বা ভিডিঅ'টো এণ্ডত বা ডেছক্ৰিপশ্যনত লিংকটো পাই যাব সেই ভিডিঅ'টোত আপোনালোকে গৈ চাব পাৰে মই ক'ৰ পৰা আনিছিলোঁ কেনেকৈ আনিছিলোঁ চ' এইটোৱে আজি ভিডিঅ'টো চ' বাই বাই সকলোকে জয় অসম